বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ হৰিনাম হৰিনাম হৰিনামে গতি হৰিনামে কৰি আছে সংসাৰ উদ্ধাৰ পৰম শ্ৰদ্ধাৰ আজি আমাৰ সাংবাদিক বন্ধুৰ লগতে ভকত বৈষ্ণৱ বা বন্ধু সমস্ত ভাগৱত আমাৰ এই আঞ্চলিক নামঘৰত আজি 3 বছৰ ধৰি ভাগৱত পাঠ হৈ আহিছে 3 দিনীয়াকৈ আৰু এইবাৰো আমাৰ এই আঞ্চলিক নামঘৰত 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ অনুষ্ঠানটি আয়োজন কৰা হৈছে এই ভাগৱত পাঠৰ পৰা আমাৰ অঞ্চলটোৰ উপকৃত হোৱা এনেধৰণৰ যে যিহেতু এক ঈশ্বৰৰ হৰি গুণানুকীৰ্তন এই গুণানুকীৰ্তন যেতিয়া হ'ব তেতিয়া সেই মুহূৰ্তত অন্ততঃ আমাৰ যি যুৱক যুৱতী বা বাপসকল আইসকল তেওঁলোকৰ উৎসৱ যিটো মানসিকতা যিটো উশৃংখলতা কিছু পৰিমাণে হ'লেও হ্ৰাস হৈছে আৰু ইয়াৰ পৰা আমি আশা কৰোঁ আমাৰ সমাজখন উন্নত হ'ব আমাৰ সমাজখনৰ সভ্যতাৰ দিশে আগবাঢ়ি যাব আৰু উজ্জ্বল ভৱিষ্যতে আমাৰ এই অঞ্চলটোলৈ বহু তেনেকুৱা গুণী জ্ঞানী লোকৰ আৱিৰ্ভাৱ হ'ব বা এনেধৰণৰ অনুষ্ঠানবোৰ পৰিচালনা কৰাত আমাৰ সহজ হ'ব এনেকুৱা চিন্তা চৰ্চাৰ মাজে আমি ভাগৱত পাঠ আয়োজন কৰোঁ কাৰণ ভাগৱতৰ জৰিয়তে আমি আধ্যাত্মিকতাৰ বহুখিনি জ্ঞান পাওঁ যিখিনি জ্ঞানৰ জৰিয়তে আমাৰ সমাজ জীৱনত প্ৰভাৱ পৰিব বা আমাৰ ল'ৰা ছোৱালী আমাৰ সতি সন্ততি সমস্তজনে ইয়াৰ পৰা জ্ঞান ল'ব আৰু সমাজখন সভ্য হৈ উঠিব এইখিনিয়ে ভাৱ কৃষ্ণ কওক এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ যাওঁতে কেনেধৰণে অৰ্থ সংগ্ৰহ কৰিলে সেই বিষয়ে হয় কৃষ্ণ অকল এই অনুষ্ঠানটোৱে নহয় এই তৰাৰবী আঞ্চলিক নামঘৰৰ প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা ৰাস মহোৎসৱ গুৰু জয়ন্তী বা এনেকুৱা ভাগৱত পাঠ এই অনুষ্ঠানসমূহলৈ আমাৰ মহামান্য CM তুলিয়াম ৰংহাং